guys. এয়া কিন্তু নকলি চুলি নহয় আসলি Happy Holi! Happy Holi! Kota. Happy Holi! Hello guys, welcome back to my channel Neha Mastita পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেললৈ আকৌ এটা নতুন ভিডিঅ'ৰ হৈতে আৰু আজি হৈছে হোলি হ্যাপি হোলি টু অল অফ ইউ আৰু এয়া হৈছে মোৰ খুৰী হ্যাপি হোলি আৰু কিবা ক'ব নেকি কৈ দিয়ক হোলিৰ বিষয়ে ক'ব নেকি হোলিৰ শুভেচ্ছা থাকিল সকলোৰ বাবে থ্যাংক ইউ আমি এতিয়া হোলি খেলা ষ্টাৰ্ট কৰিছো আৰু ষ্টাৰ্ট হ'ব লাহে লাহে নুনু দেখি হ্যাপি হোলি কই দাও হ্যাপি হোলি এখানে কও হ্যাপি হোলি আয়ো আতংবাদী হয় এয়া দেখিছে আৰু বলক এতিয়া আমি আপোনালোকক দেখাম আমাৰ বাহিৰৰ পৰিবেশটো কিছু এনে ধৰণৰ সবে হোলি খেলি আছে আৰু এয়া হোলিৰ পৰিস্থিতি কিছু এনে ধৰণৰ আমাৰ ইয়াত না জল না আমি নেহা মাছটি ব্যান করি ওই সরি উঠি মাথা উঠা আমার জল দিবি বনু চাও আগফালে চাও এয়া কিন্তু নকলি চুলি নহয় আসলি চুলি ফ্লেক্সিবল বনু আবার ফটকটা মারি আৰু এয়া আইতাই পূজা কৰি আছে তুলসী তলত আৰু আমাৰ যেহেতু ঘৰৰ অলপ পৰিস্থিতিটো বেলেগ হৈ আছে মানে ঘৰ চৌলত পালত হৈ আছে সেইটো কাৰণে ভগৱানৰ ৰুমটো ভালকে বনাই হোৱা নাই বনাই হলে তেতিয়া ঠিক কৰা হ'ব আৰু এয়া ইয়াতে পূজা দিছে আৰু আপোনালোকক অলপ দেখাই দিও আমাৰ পূজা ঘৰটো এইটোৱে হৈছে আমাৰ পূজা ঘৰটো হ'ব ইয়াতে সিমেন্ট থোৱা হৈছে সেইটো কাৰণে এই বছৰ এনেকৈ পতা হৈছে নেক্সট ইয়াৰ আমি ইয়াতে পাতিম পূজা ঘৰটো যেতিয়া হ'ব তেতিয়া আপোনালোকে নিশ্চয় চাব পাব আৰু এয়া আইতাই পূজা কৰি আছে দেখি হ্যাপি হোলি কয় তো হ্যাপি হোলি কো হ্যাপি হোলি হ্যাপি হোলি এই তো সুন্দর লাগতেছে আৰু এতিয়া মই আহিছো লগৰজনী ঘৰত আৰু কাৰ ঘৰত আহিছো যিসকলে মোৰ ভিডিঅ' চাই নিশ্চয় গম পায় আৰু তাইক শাৰী পিন্ধাই দিয়া হৈছে মোৰ লগৰজনী ভতিজী হয় মোৰো হয় তো তাইক বৰ মৰম লাগিছে কেনেকুৱা লাগিছে তাইক কমেন্ট বক্সত নিশ্চয় জনাব হ'ব হ্যাপি হোলি গাইস এয়া গৈ আছো হোলি খেলিবা পুৰা দেখাম আৰু এয়া ৰাস্তাৰ মাজত মই গৰু দুটামান দেখিবলৈ পালো আৰু গৰু মোৰ বহুত প্ৰিয় তো তাহাঁতক অলপ ৰং লগাই দিছো মোৰ ভয়ে লাগি গ'ল ভাবিলো চকুত সোমালে কিন্তু নাই সোমোৱা মোৰ বহুত বেছি ভাল লাগে গৰু সেইটো কাৰণে অলপ ৰং লগাই দিলো চবকে লগাব লাগে তো এতিয়া গৈ আছো আৰু বলক আৰু আপোনালোকে শুনিবলৈ পাইছে ডিজেৰ আৱাজ ইয়াত ডিজে লগাই দিয়া হৈছে দামিনী ওচৰত পুৰা নাচিছে ল'ৰাসকলে বেছিকৈ ছোৱালী নাই ইয়াত হ'ব চাগে পাছলৈ ক'ব নোৱাৰো তো বলক আমাৰ লগত গৈ থাকক আৰু এয়া सबसे अच्छा और कम झुकझुक में परफ्यूम रूम कहाँ मिलेगा আৰু এতিয়া আমি গৈ আছো দলুমুখ চাৰিআলি ফালে আৰু অলপ চালো আৰু ডিজে নাচ আৰু এতিয়া আমি আহি পালো দাদা এজনৰ দোকানত আৰু তেওঁলোকৰ দোকানখনৰ লগতে 4G গাড়ী এখন আৰু তেওঁলোকক মই সুধিলো যে আপোনালোকক ৰং লগাব পাৰিম নেকি তেওঁলোকে ক'লে লগাব পাৰিবা আৰু মই সুধিও লৈছো যে ভিডিও কৰিব পাৰিম নে তাৰ পাছত তেওঁলোকে কৈছে যে আমি এই বছৰ ইয়াতে হোলি উপভোগ কৰিছো
তো তোমালোককো লগাই দিওঁ অলপ হোলী, তো তেনেকৈ হোলী লগালোঁ। আৰু এয়া দেখিছে তাহাঁতি ৰং চং লগাই আছে। আৰু এতিয়া আমি চৰ্বত খাম। চৰ্বত মানে কি আৰু কোকো-কোলা। তো এতিয়া তাই মোক দি আছে কোকো-কোলা, এতিয়া খাম। আৰু আমাৰ দাদাহঁতেই দিছিলে আমাক কোকো-কোলা, আৰু ফৌজি দাদাহঁতকো দিলে, চবকে দিলে, খুব ভাল লাগিলে। এয়া খাইছোঁ, আপোনালোকে দেখিছে। তো বহুত মজা হ'বলৈ গৈ আছে, আৰু আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো। এতিয়া আমি আৰু এয়া লগৰ এজনী আহিলে আমাৰ, তো তাইক পুৰা ৰাস্তাতে পুৰা হোলী লগাই দিছোঁ। তাই ধুনীয়া হৈ গুচি আহিলে। তো এতিয়া অলপতো বেয়া কৰিবই লাগিব ন। তো এয়া দেখিলে হেপী হোলী। হ'ব বেছি নকৰিবি। তো ৰং লগাই থাকোঁতে লগৰজনীক ওচৰৰ মানুহ এজনীয়ে ক'লে, মানে বা এজনীয়ে আমাক ৰং লগাম আহা। তো চিনি তিনি নাপাওঁ, বাট লগাই দিছোঁ। হোলীতে আচলতে এনেকুৱাই, চিনি তিনি নোপোৱা মানুহকে লগোৱা হয়। তো ব'লক আমাৰ লগত, আমি ফটো মাৰিম। তো এতিয়া লগৰজনীক লৈ আহি আমি পালোহি বাউপতিৰ ওচৰ। আৰু এয়া দেখিছে যে ডেক চেক লগাই পূৰা নাচিছে। আচলতে ৰাস্তাত গৈ থাকোঁতেই মানে দেখিবলৈ পাইছোঁ, অলপ দূৰৰ মূৰেই ডেক চেক লগাই চবেই নাচিছে। আৰু হোলীত আচলতে এনেকুৱাই হয়, ডেক চেক লগাই ফূৰ্তি কৰিছে, আৰু ফূৰ্তি কৰিলেহে ভাল লাগে। আৰু এতিয়া আমি আহি পালোঁ দলুমুখ চাৰিআলি। দলুমুখ চাৰিআলি এডোখৰ আচলতে গছ গছনিৰে ভৰপূৰ, বহুত বেছি ভাল লাগে। কিন্তু এতিয়া গছবোৰ কাটি দিছে, সেইটো কাৰণে নাইকিয়াই হৈ থাকিলে। আৰু এয়া দেখিছে পূৰা নাচিছে। যিহেতু আমাৰ নাচি বহুত বেছি ভাগৰ লাগিলে, তো এতিয়া আমি বা এজনী ঘৰত পানী খাবলৈ আহিলোঁ, আৰু পানী খাই আমি গৈ আছোঁ। আৰু এয়া দেখিছে পুৰা নাচিছে ইয়াতো। এফালে দে হলি দে লগা ৰবি দে, মই দৌৰিছোঁ, ময়ো উঠিম। এয়া তোৰ নামটো কি? সাহিল। সেইটো কাৰণে একো নহয় দে, তহঁতি সৰুহে, একো নহয় দে, যা
টাটা। আচলতে এই পোৱালিটোক আমি চিনি নাপাওঁ, কিন্তু ৰাস্তাতে দেখিলোঁ, সেইটো কাৰণে ক'লোঁ যে লং লগাই দিওঁ। আৰু এতিয়া আমি ব্ৰহ্মপুত্ৰত খাবলৈ যাম, আপোনালোকক নেদেখাওঁ আৰু। মিছা জাল মাৰি নিদিওঁ নিজক কি নিদিওঁ নিজক পাকে আৰু এই আমি খাবলৈ বহি গ'লোঁ। ব'লক এতিয়া ঘৰ যাওঁ, আৰু বেছি নেদেখালোঁ আৰু সেইবোৰ কিনো দেখাম। তো এতিয়া মোৰ দেখিব এটা নান্ধা মুন্ধা বাচ্ছাৰ দৃশ্য। এয়া দেখিছে, মই একদম বাচ্ছাৰ গাড়ী এখন চলাইছোঁ। নহয়, আচলতে এখন বাচ্ছা নহয়, এখন মোৰ বৰ ভাল লাগে চলাই। দেখিছে, ঠেলাই ঠেলাই গৈ আছোঁ, চলতে ৰহো চলতে ৰহো। তো বলক 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 এই যে বন্ধুগণ নেহার এটা বিয়ার গাড়ি সকলে বালা করে গাইজ, আজি আমি এনেকৈয়ে আজি হোলী দিনটো উপভোগ কৰিলোঁ, আপোনালোকে দেখিলেই। আৰু নদীত গা ধুবলৈ গ'লোঁ, সেইখিনি আৰু নেদেখালোঁ। তাত পানী চানী হ'লে লেতেৰা মানে পানী সোমাই যাব, সেইটো কাৰণে মোবাইল চোবাইল লৈ নগ'লোঁ। নদীত পূৰা গা ধুলোঁ, গা পা ধুই একদম ফ্ৰেছ হৈ আহিছোঁ। আৰু এতিয়া গধূলি 4টামান বাজিছে, মই লগৰজনী ঘৰতে আছিলোঁ ইমান দেৰি। আৰু কেনেকৈ উপভোগ কৰিলোঁ আপোনালোকে দেখিলেই। আপোনালোকে হোলী খেলিছে নে নাই খেলা নিশ্চয় কমেণ্ট বক্সত জনাব। আৰু ভিডিঅ'টো ভাল লাগি থাকিলে প্লিজ এটা লাইক, এটা কমেণ্ট, এটা শ্বেয়াৰ কৰি দিব, একদম মুফ্ত। আৰু মোৰ চেনেলত যদি কোনোবা নতুন হয় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ভুলতো নাপাহৰিব, আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ আপডেট পাই থাকিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম।